দিৱসসমূহৰ বিষয়ে আৰু অসমৰ পালন কৰা বছৰটোৰ বিভিন্ন দিৱস আৰু অসমত পালন কৰা বিভিন্ন দিৱস আৰু অসমত হোৱা বিভিন্ন দিৱসসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। যেনে জানুৱাৰী মাহত হোৱা দিৱসসমূহ হ'ল যেনে 10 জানুৱাৰী তাৰিখত বিশ্ব হাস্য দিৱস হিচাপে পালন কৰা হয় আৰু 15 জানুৱাৰী তাৰিখে সেনা দিৱস হিচাপে পালন কৰা হয়। 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয়। 23 জানুৱাৰী তাৰিখে নেতাজী দিৱস পালন কৰা হয় আৰু 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় আৰু 26 জানুৱাৰী তাৰিখে আমি সকলোৱে জানো গণৰাজ্য দিৱস পালন কৰা হয়। 30 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আৰু 31 জানুৱাৰী তাৰিখে মেডাম মেফি। আৰু ইয়াতে আছে ফেব্ৰুৱাৰী মাহত হোৱা দিৱসসমূহ। 2 ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱস পালন কৰা হয়। 3 ফেব্ৰুৱাৰীত জলাশয় দিৱস পালন কৰা হয়। 4 ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস পালন কৰা হয় আৰু 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আৰু ফেব্ৰুৱাৰীৰ পিছত মাৰ্চ মাহত হোৱা দিৱসসমূহ 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। 12 মাৰ্চ তাৰিখে বিশ্ব মক্কা দিৱস পালন কৰা হয় আৰু 15 মাৰ্চ তাৰিখে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয়। 12 মাৰ্চত বিশ্ব বৃক্ষ দিৱস পালন কৰা হয় আৰু 15 মাৰ্চত বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয়। আৰু 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয়। 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয়। 23 মাৰ্চত বতৰ বিজ্ঞান দিৱস পালন কৰা হয়। 24 মাৰ্চত বিশ্ব ঝকমা দিৱস পালন কৰা হয় আৰু 27 মাৰ্চত বিশ্ব থিয়েটাৰ দিৱস পালন কৰা হয়। আৰু এপ্ৰিল মাহত হোৱা দিৱসসমূহ হ'ল 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় আৰু 17 এপ্ৰিল তাৰিখত বিশ্ব হিম'ফিলিয়া দিৱস পালন কৰা হয় আৰু 23 এপ্ৰিলত বিশ্ব গ্ৰন্থ দিৱস পালন কৰা হয়। আৰু মে মাহত হোৱা দিৱসসমূহ হ'ল 1 মাহত মে দিৱস পালন কৰা হয়। 3 মাহত সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন কৰা হয় আৰু 12 মে তাৰিখত বি-নাৰ্ছ দিৱস পালন কৰা হয়। আৰু জুন মাহত হোৱা দিৱসসমূহ হ'ল 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 12 জুনত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয় আৰু 14 জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় আৰু 18 জুনত বনভোজ দিৱস পালন কৰা হয় আৰু 20 জুনত ৰাভা দিৱস পালন কৰা হয় আৰু 21 জুনত বিশ্ব সংগীত দিৱস পালন কৰা হয়। আৰু জুলাই মাহত হোৱা দিৱসসমূহ হ'ল 1 জুলাই চিকিৎসা দিৱস পালন কৰা হয়। 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। জুলাই মাহত দুটা দিৱসে পালন কৰা হয়। 1 জুলাইত চিকিৎসা দিৱস আৰু 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। আগষ্ট মাহত হোৱা দিৱসসমূহ হ'ল 15 আগষ্ট আমি সকলোৱে জানো যে স্বাধীনতা দিৱস পালন কৰা হয় আৰু 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ছেপ্টেম্বৰ মাহত হোৱা দিৱসসমূহ হ'ল 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয় আৰু 8 ছেপ্টেম্বৰত শংকৰদেৱৰ তিথি দিৱস পালন কৰা হয়। আৰু অক্টোবৰ মাহত হোৱা দিৱসসমূহ হ'ল 2 অক্টোবৰত গান্ধী জয়ন্তী আমি মহাত্মা গান্ধীৰ জন্মদিন হিচাপে আমি পালন কৰোঁ। নৱেম্বৰ মাহত হোৱা দিৱসসমূহ 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয় আৰু 24 নৱেম্বৰত লাচিত দিৱস পালন কৰা হয়। আৰু ডিচেম্বৰ মাহত হোৱা দিৱসসমূহ হ'ল 1 ডিচেম্বৰত বিশ্ব এইডছ দিৱস পালন কৰা হয় আৰু 2 ডিচেম্বৰত চুকাফা দিৱস পালন কৰা হয় আৰু 23 ডিচেম্বৰত কৃষক দিৱস পালন কৰা হয়।